Control room. All background music to dioksun. Video console ase eta background music. Background music eta ase video console. Control room শুনিছে নে? Background music eta ase. Wave file ta ase background music. Video conference or console dot ase. Team backstage. There is. I'm coming there. No? Just a minute. 1 minute. ঠিক আছে গাড়ীখন ষ্টাৰ্ট কৰক গাড়ী ষ্টাৰ্ট কিজিয়ে এয়া অহা কাইলৈ এনেধৰণে মাননীয় প্ৰধানমন্ত্ৰী আপোনালোকৰ ওচৰলৈ যাব লাইন সিধা কৰি থাকক লাইন সিধা কৰি থাকক ইয়াত আড্ডা কেলে লাইন সিধা থাকক লাইন সিধা থাকক
নিজৰ জাগাৰ পৰা সবে অলপ হাতলা পৰি লাগে চাও প্ৰধানমন্ত্ৰী ডাঙৰীয়া যেতিয়া আগবাঢ়ি গৈ থাকিব আমি হাত চাপৰ বজাওক ওপৰলৈ উঠাই ওপৰলৈ গামখাৰুবিলাক খুব ধুনীয়াকৈ জিলিকিছে মিউজিক বন্ধ কৰক হ'ব মিউজিক বন্ধ কৰক যিসকলে এমট্ৰনৰ কনসোলেট আছে মিউজিক গাড়ী ৰখাৰ লগে লগে মিউজিক বন্ধ হৈ যাব লাগিব আৰু গানটো অকনমান ইম্প্ৰভাইজ কৰিব লাগিব এতিয়া আমি 5টা বজাত এবাৰ আমি নাচিম সেমি ফাইনেল 5:30 বজাত আমি নাচিম ফাইনেল গতিকে এতিয়া 5 বজাত আমাৰ ৰঞ্জিত গগৈ ডাঙৰীয়াই কোৱাৰ লগে লগে আমি এবাৰ ডান্স কৰিম আৰু 5:30 বজাত আমি ফাইনেল আৰু আমি সকলোৱে দেখিছিলো হাত চাপৰি বজাওতে গামখাৰু কেডাল খুব ধুনীয়াকৈ জিলিকি থাকে সেইকাৰণে আমি কালি যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া ঘূৰিব আমি যি ধৰণে এবাৰ বিমলে দেখুৱাই দিয়া এই ধৰণে আমি হাত চাপৰিটো বজাম আমাৰ গামখাৰু কেডাল জিলিকি থাকিব আৰু আমাৰ অসমৰ ঐতিহ্য গোটেই বিশ্বই গামখাৰু দেখা পাব আচ্ছা হেল্ল' আচ্ছা শুনক এবাৰ প্ৰধানমন্ত্ৰী মহোদয় যিফালে যাব সেই ডান্সাৰসকলে সেইফালে মুখ কৰি পেলাই চাপৰি বজাব এইফালে গৈছে আৰু আমি এইফালে চাই আছো যেতিয়া পিছফালেদি যাব তেতিয়া আমাৰ ডান্সাৰসকল ঘূৰি দিব ঠিক আছে বুজি পাইছেনে আৰু ঢোলটো খুব ধুনীয়াকৈ বিটিঙত বাজিছে বৰ ভাল আমি গিনিছ ৱৰ্ল্ড ৰেকৰ্ড কেইবাবাৰো আমি জয় কৰিব পাৰিম কোনো খালি যি জেগাত আছে সেই জেগাতে থিয় হৈ থাকিব লাগিব ভৰিৰ মুভমেণ্ট কোনো কৰিব নোৱাৰিব লৰচৰ হ'ব নোৱাৰিব এতিয়া লাইনবোৰ পুনক আমি একবাৰ ট্ৰায়েল একবাৰ চাই লওঁ পাৰিনে ওকে এতিয়া থিয় হৈ থাকোঁতে লাইনবোৰ ঠিক কৰি লওক মিউজিক ৰেডি আছেনে দেৱজিৎ অমৃত ৰেডি আছে ৰেডি ওকে 1 মিনিট এই ছোৱালীকেইজনী কোন এই ছোৱালীকেইজনী তোমালোক কেলে ৰখি আছে তাত কি কাৰণে ইয়াত আছা বুদ্ধি নোপোৱা পিছলে পিছলে বেক মাষ্টাৰসকল প্লিজ তাৰ পৰা আঁতৰি দিয়ক আৰু ইয়াৰলৈকে কৰ্ণাৰ টু কৰ্ণাৰ আমি যাতে দেখি থকালৈকে কোনো দৰ্শক ৰৈ নাথাকে তাত
আমাৰ টেলিভিছন চেনেলৰ অন্তত কেমেৰামেনসকল প্লিজ কেমেৰাটো ফিক্স কৰিলে নহয় আহি যাওক ফাইনেলত বাৰু আমি চাই ল'ম আপোনালোকে থাকিব পাৰে এতিয়া আহকচোন বেকলৈ আহক কেমেৰামেনসকল প্লিজ আপোনালোকে পিছলৈ আহি দিয়ক কেমেৰাটো ৰাখি দিয়কচোন কামটো হ'ব দিয়ক না আহক কেমেৰামেনসকল আহি যাওকচোন আহি যাওক মেইন কামটো নোহোৱাকৈ কেনেকৈ হ'ব আহি যাওক প্ৰভু তেখেতলোক নাই অহা এইকেইজন আপোনালোক পিছলৈ আহি দিয়ক দাদা কেমেৰামেনসকল এইজনী কোন কি হৈছে হ'ব দে হ'ব দে ৰেডি মিউজিক প্লিজ
সাউন্ড যেনেকে আছে তেনেকে থাকক। বঢ়িয়া, ভাল হৈছে। গতিকে ইমান কষ্ট কৰিব নালাগে, আমি ফাইনেল কাৰণে যাব পাৰিম। সেইদিনাখন যে ঢুলীয়াখিনি আমাৰ কেইটা গেলাৰী ঢুলীয়া তলত নামি আহিব, সেইটো আফটাৰ ফাইনেলৰ পিছত এটা ট্ৰেইনিং কৰিব লাগিব। নহয়, আমি গন্তি কৰি দিম এতিয়া, 1, 2 এনেকৈ আমি আফটাৰ হেৰি আজি ঢুলীয়াসকলৰো মুভমেণ্ট বহুত ভাল হৈ আছিলে, মই চাই আছিলোঁ গোটেইখিনি। আৰু ছোৱালীবিলাকেও চবেই গানটো গাই আছিলে। খালি এবাৰ এইখিনি জেগাত দুজনী ছোৱালীৰ ইণ্টাৰচেঞ্জ কৰোঁতে অলপ প্ৰব্লেম হৈছিলে, ফাইনেলটোত যাতে প্ৰব্লেম নহয়। ঠিক আছে, এতিয়া অলপ আপোনালোক সকলোৱে ৰেষ্ট লৈ লওক। আমি একজেক্টলি 5:20 অনুষ্ঠানটো আমি আৰম্ভ কৰিম। নাই পজিশ্যন, 1 মিনিট 1 মিনিট। পানী বটল কিন্তু বাহিৰত থৈ দিব দেই, বহুত কষ্ট কৰি পানী বটলখিনি বাহিৰলৈ উলিয়াইছোঁ। এইবাৰ য'তে পানী খাইছে ততে থৈ যাব। আচ্ছা, মোৰ এটা ক'বলগীয়া আছে।
1 মিনিট আপোনালোকৰ যি পজিশ্যন আছে মই ভাবো আপোনালোকে জেগাতে বহি থাকিব নহলে আপোনালোকে আকৌ পজিশ্যন গণ্ডগোল লগাব আপোনালোক পজিশ্যনত বহি থাকক আকৌ নেক্সট যদি আমি আপোনালোকক এসেম্বল কৰাও আপোনালোকে বেলেগ বেলেগ পজিশ্যনত সোমাই যায় নিজৰ জেগাত বহি থাকক পানী দিব সন্মুখৰ এখন ষ্টেজত আমি এতিয়া ফাইনেল ৰাউণ্ডলৈকে গৈ আছো গতিকে এই ফিল্ডখনো এই ষ্টেজটো অলপ যদি ঠিক ঠাক হৈ যায় সকলোৰে সুবিধা হ'ব গতিকে যিসকলে চকী পোৱা নাই তেওঁলোকক অনুগ্ৰহ কৰি গেলেৰী চকীত বহিব অনুৰোধ জনাইছোঁ মই পজিশ্যন পৰা যাবলৈ নাযাবলৈ অনুৰোধ কৰিছোঁ পজিশ্যনৰ পৰা নাযাবলৈ অনুৰোধ কৰিছোঁ প্লিজ বহি থাকিব দে মাষ্টাৰ ট্ৰেইনাৰ্ছ আপোনালোক তেখেতসকলক বুজাওক নিজৰ নিজৰ পজিশ্যনৰ পৰা বিশেষকৈ যাতে তেওঁলোক লৰচৰ নহয় Hello, check. Hello. Hello, check. আমাৰ এনাউন্সমেণ্ট হোৱাৰ লগে লগে এটা আপোনালোকক কিউ দিব আইডাৰ হুইচেল বা কিবা দিব তাৰ পৰা আমাৰ টাইম ষ্টাৰ্ট হ'ব আৰু মিউজিক বাজিব মনালিসা পটানি এৰক নিজ নিজ পজিশ্যনত চবত বহাই দে পানী লাগিলে মাষ্টাৰ ট্ৰেইনাৰসকলে দি থাকক নিজ নিজ ডিষ্ট্ৰিক্টৰ শিল্পীসকলক মাষ্টাৰ ট্ৰেইনাৰে পানী যোগান ধৰক আমি 11 নম্বৰ গেলাৰী ঢুলীয়াসকলক অনুৰোধ জনাইছোঁ আপোনালোকে ঢোলৰ পাঞ্চটো যিটো টেম্পোটো অলপ কমকৈ বজাব আমাৰ চাউণ্ডটোৰ লগত নিমিলা হৈ গ'লে অকণমান খেলি মেলি হৈছে এইফালে পিছফালে অনুৰোধ জনাইছোঁ আপোনালোকে টেম্পোটো কমাই দিব অলপ আপোনালোকে জিৰাই লওক কিন্তু নিজৰ নিজৰ ঠাইতে থাকিব আপোনালোক নিজৰ নিজৰ ঠাইতে থাকিব নিজৰ নিজৰ পজিশ্যন লৈ লওক আৰু মাত্ৰ কিছু সময় সেই ঐতিহাসিক ক্ষণ সমাগত ৰঙালী বিহু বুলি ক'লে বিহুতি বুলি ক'লে ই আমাৰ আবেগ আমাৰ স্বাভিমান আপোনালোক সকলোৱে ইমান দিন কষ্ট কৰিছে এই কষ্ট আমাৰ ৰাজ্যখনৰ বাবে আমাৰ ৰাজ্যবাসীৰ বাবে আপোনালোকে প্ৰত্যেকেই এই গৌৰৱৰ ক্ষণত আপোনালোক প্ৰত্যেকেই অংশীদাৰ আচ্ছা দেখা গৈছে কিছু কিছু শিল্পীয়ে সানগ্লাছ পিন্ধি আছে কিছু কিছু শিল্পীয়ে সানগ্লাছ পিন্ধি আছে প্লিজ আমাৰ সানগ্লাছ অতৰাই অনা মানুহ আছে এবাৰ ফাইনেল মাষ্টাৰ ট্ৰেইনাৰসকলে চেক কৰক যে যিসকলে চশমা সানগ্লাছ পিন্ধি আছে আপোনাৰ স্লান্টিং লাইনবোৰ ৰেডি কৰক স্লান্টিং জোনত থকা মাষ্টাৰ পাহাৰী গায়ত্ৰী পুৰবী মমি গীতিমণি নিজৰ নিজৰ পজিশ্যনত এবাৰ চেক কৰি আহা কি দত্ত নিৰ্জুমা এবাৰ গৈ দেৱাংগনা পূৰ্ণিমা যা অলপ চাই আগে শুনা নাই আকৌ আগৰ দৰে আমি জেগাটো ৰাখিব লাগিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যি ধৰণে যায় যিটো কৰিডৰ আমি ৰাখিছিলোঁ সেইটো ৰাখি পেলাই আপোনালোকে স্লান্টিং লাইনত থিয় হওক
Hello. Hello. Gallery number 17. কোনোবা পারফর্মার এজনে টি শার্ট পিন্ধি ঢোল বজাই আছে আপোনালোকে ক'ত হাৰিব কেমেৰা লগোৱা আছে নামো ওলাই যাব অলপ দেৰি পিছত গ্যালারি নাম্বার 17 মই দেখি আছো গামোচাখন লৈ আছে তেওঁ গ্যালারি নাম্বার 17 ডিস্ট্রিক্ট কি লিখা আছে আপুনি পাৰিলে চুলাটো এতিয়া পিন্ধিব ৰাইট কেমেৰা নোহোৱাকে আপোনাক দেখি আছো ক'ত যাবি বহাগ মাথো এটি ঋতু নহয় নহয় বহাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুস ৰেখা গণজীৱনৰ ইহা আজি সুধাকণ্ঠ ভূপেন হাজৰিকা দেৱক আজিৰ এই ঐতিহাসিক ক্ষণৰ প্ৰাক মুহূৰ্তত আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ এতিয়া বিহুৰ বতৰ সমাগত বিহু এতিয়া পদূলিমুখত নৱ নৱ চিন্তাৰ উন্মেষ ঘটোৱা ঋতুৰাজ বসন্তই ৰং বুলোৱা এয়া এক প্ৰাণোচ্ছল সময় বিহু বুলি ক'লেই আমাৰ প্ৰত্যেকৰে গা হাতখন আঠখন লাগে নহয় জানো আৰু সকলোৱে আপোনালোকে ইমান কষ্ট কৰি ইমান দিন আপোনালোকে পৰিশ্ৰম কৰিছে বিশ্বৰ প্ৰেক্ষাপটত আমাৰ এই ঐতিহ্যক বিহুক আপোনালোকে উপস্থাপন কৰাৰ বাবে আৰু যিগৰাকী মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি আমি সাহস পাইছোঁ এইখিনি কৰিব পাৰিছোঁ তেখেতৰ বাবে এবাৰ সকলোৱে হাত চাপৰিৰে তেখেতক আমি আগতীয়াকৈ অভিনন্দন জনাব বিচাৰিছোঁ কৃতজ্ঞতা জনাব বিচাৰিছোঁ এতিয়া সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মাননীয় মন্ত্ৰী বিমল বৰা দেৱক অনুৰোধ জনাইছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এখন ফুলাম গামোচাৰে আজিৰ এই ঐতিহাসিক ক্ষণত বিহুৰ ওলগ জনাবলৈ বহাগ আহিল বুকুচাত বান্ধি লৈ আহিল হেঁপাহৰ ৰঙালী বিহুতি কেৱল মানুহেই নহয় প্ৰকৃতিয়েও ন সাজ পিন্ধিছে পাৰ ভঙা আনন্দ উখল মাখলেৰে অসমীয়াৰ পদূলি ভৰুণ কৰা ৰঙালীৰ উন্মেষে আনি দিছে এক নৱ শিহৰণ আজিৰ এই মুহূৰ্তত মই অনুৰোধ জনাইছোঁ অসম চৰকাৰৰ মাননীয় সাংস্কৃতিক মন্ত্ৰী বিমল বৰা দেৱক দুআষাৰ ক'বলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ সকলোকে নমস্কাৰ আজি এটা ঐতিহাসিক দিন আৰু খন্তেক মুহূৰ্তৰ পিছতে সেই দিনটোত সেই মুহূৰ্তটোত আমি উপস্থিত হ'ম আমাৰ অতি মৰমৰ শ্ৰদ্ধাৰ অসমৰ গতিশীল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ বাপতিসাহোন ৰঙালী বিহুক সমগ্ৰ বিশ্বৰ আগত তুলি ধৰাৰ মানসেৰে এক মহা আয়োজন কৰিছিল একক স্থানত সৰ্ববৃহৎ বিহুৱা বিহুতিৰ সমাৱেশ অসমৰ বহুকেইগৰাকী বিহু বিশেষজ্ঞই প্ৰস্তুত কৰি উলিওৱা এটা বিহু নাচৰ আৰ্হিত সমগ্ৰ অসমত 11,000তকৈ অধিক বিহুৱা বিহুৱতীয়ে এই নৃত্য অনুশীলন কৰি আজি অন্তিম মুহূৰ্তত সকলো আমি একত্ৰিত হৈছোহি এক অভিলেখ সৃষ্টি কৰিবৰ কাৰণে
আৰু এই সমগ্ৰ অভিলেখৰ মূল উদ্যোক্তা সপোন দেখোঁতা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি সকলোকে এটা বৃহৎ হাত চাপৰিৰে তেখেতক আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ ঢুলীয়াসকলক দীঘল ঢোলৰ গুমগুমনিৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ পেপুৱাসকলক পেপাৰ মাতেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ পেপাৰ মাতেৰে বঢ়িয়া হ'ব ঢোল বন্ধ কৰক সকলো মনে মনে থাকক আৰু এটা শব্দ শুনো লাহৰী গগনাৰ মাতেৰে এইবাৰ 1 মিনিট সবে ৰেডি কৰি লওক লাহৰী গগনা 7,700 গৰাকী নাচনীয়ে এতিয়া গগনা বজাব মুখ্যমন্ত্ৰী ডাঙৰীয়াক গগনাৰ মাতেৰে আদৰণি জনাব 3 বুলি কোৱাৰ লগে লগে বজোৱা আৰম্ভ কৰিব 1 2 3 ধন্যবাদ গগনৰ মাতো যে ইমান ডাঙৰ শব্দ হ'ব পাৰে এই কথাটো আজি প্ৰমাণ হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সপোন কেৱল মাত্ৰ বিহু নাচ নহয় আমাৰ এই বিহুৰ জৰিয়তে অহা কাইলৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত সমগ্ৰ বিশ্বই দেখিবলৈ পাব আমাৰ অতি মৰমৰ হেঁপাহৰ ৰিহাখনক সমগ্ৰ বিশ্বই ভমকা ফুলীয়া সোণালী সূতাৰে বোৱা এই আমাৰ মুগাৰ মেখেলা সমগ্ৰ বিশ্বই দেখিবলৈ পাব ঠিক তেনেধৰণে হাতত জিলিকি উঠিব নাচনীসকলৰ গামখাৰু অথবা মুঠিখাৰু ডিঙিত গলবস্ত্ৰৰূপে শোভা বৰ্ধন কৰিব আমাৰ জোনবিৰি ঢোলবিৰিয়ে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেৱল মাত্ৰ এই বিহু নাচ সমগ্ৰ বিশ্বক দেখুৱাৰ যে প্ৰয়াস কৰিছে নে নহয় বৰঞ্চ এই নাচৰ জৰিয়তে সমগ্ৰ বিশ্বই দেখিবলৈ পাব আমাৰ লোকবাদ্য লোককৃষ্টি লোকগীত লোক পোছাক লোক সাজ সজ্জা লোকবাদ্য লোক পৰম্পৰা যিয়ে আমাৰ সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী সকলোৱে আমি স্বাভিমানী কৰোঁ মই আশা ৰাখিম আজিৰ এই অনুষ্ঠানে সমগ্ৰ বিশ্বই উপভোগ কৰিছে দেশ বিদেশত থকা সমগ্ৰ অসম সন্তান আজি গৌৰৱান্বিত হৈছে আমাৰ বিহুৰে তেওঁলোকক স্বাভিমানী কৰি তুলিছে যিয়ে নহওক মই এইখিনিকে কৈ আজিৰ এই সমগ্ৰ আয়োজনটো কৰাৰ বাবে পুনৰবাৰ সমগ্ৰ অসমৰ ৰাইজৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ পিছতে আপোনালোকৰ আগত বক্তব্য ৰাখিব বিমল বৰাদেৱক ধন্যবাদ জনাইছোঁ আজিৰ এই ঐতিহাসিক ক্ষণত আৰু এটা খুব ভাল লগা খবৰ যে আমাৰ অতিকে আপোন অতিকে মৰমৰ গামোচাখনে GI টেগ লাভ কৰিছে এক অনন্য পৰিচয় লাভ কৰিছে গামোচাই এই গামোচাৰ এই GI টেগ লাভৰ এই শুভ মুহূৰ্তত আমি এতিয়া আমাৰ মাজত উপস্থিত আছে প্ৰফেসৰ ডক্টৰ উন্নত পি পণ্ডিত Controller General of Patent Designs and Trademarks and Registrar of GI Registry মই অনুৰোধ জনাইছোঁ দিলীপ বৰাদেৱক তেখেতক এখনি ফুলাম গামোচাৰে আজিৰ এই ক্ষণত তেখেতক আমাৰ তৰফৰ পৰা কৃতজ্ঞতা জনাব বিচাৰিছোঁ আৰু বিহুৰ ওলগ জনাব বিচাৰিছোঁ অসম চৰকাৰৰ মাননীয় মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়াই তেখেতক বিহুৰ ওলগ জনাইছে আমি ধন্যবাদ জনাইছোঁ Now, may I request Professor Dr. Unnat P. Pandit to kindly come and speak a few words. I would like to request him to kindly present the certificate to Honorable President, Honorable Chief Minister of Assam, Dr. Himanta Biswa Sarma Dangoria.
আমাৰ গামোচাখনে লাভ কৰিছে এক অনন্য পৰিচয় অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এই প্ৰমাণপত্ৰ প্ৰদান কৰিছে Now may I request Professor Dr. Unnat P. Pandit ji to kindly speak a few words. आज भारत सरकार की जीआई रजिस्ट्री के लिए एक बहुत ही बड़ा गौरवपूर्ण दिवस है। आज जीआई रजिस्ट्री को आसाम की संस्कृति को, आसाम की पहचान को मान्यता देने का अवसर मिला है। आदरणीय मुख्यमंत्री जी को जीआई रजिस्ट्री के माध्यम से हमने आसाम के गमोशे का सर्टिफिकेट प्रदान किया है। ये सर्टिफिकेट भी आज एक अभूतपूर्व अवसर के माध्यम से हम देने जा रहे हैं। बिहू महोत्सव और बिहू आसाम की संस्कृति की एक धरोहर है। सभी असमिया जनता और सभी अन्य असमिया लोगों के लिए बिहू एक विशेष महत्व रखता है। बिहू में अगर हम बात करें तो कई जियोग्राफिकल इंडिकेशन जुड़े हुए हैं। आज बिहू में 2 जियोग्राफिकल इंडिकेशन को मान्यता दी गई है। एक है जो मुगा सिल्क की साड़ी पहनी जाती है, वो जीआई का एक विशेष महत्वपूर्ण प्रतीक है। दूसरा गमोशा है और इसके अलावा हमारे पास 4 आवेदन और भी आए हुए हैं। तो बिहू एक जीआई का प्रतीक बना हुआ है। मैं आदरणीय मुख्यमंत्री श्री को एक और बात भी यहाँ उनके सन्मुख रखना चाहूँगा। एक सेरेमोनियल सर्टिफिकेट सेरेमनी में जिसमें जीआई का सर्टिफिकेट प्रदान किया गया हो और हम सब इसके सहभागी हैं, वहाँ सबसे ज़्यादा गमोशा का भी डिस्प्ले हुआ हो, ये विश्व में पहली बार हो रहा है। तो ये जीआई का सर्टिफिकेट प्रदान भी हुआ है और यहाँ सभी असमिया लोगों ने अपने आप को जीआई से भी अभिभूत किया हुआ है। तो ये पहली बार हो रहा है विश्व में, शायद जब सर्टिफिकेशन हुआ हो और उसी दिन जीआई का इतना बड़ा निदर्शन हुआ हो, ये पहली बार हो रहा है। तो ये भी एक हम सबके लिए गौरव का दिन है। आसाम की संस्कृति को, आसाम के कई ऐसे जियोग्राफिकल पहचान के आवेदन हमारे पास आए हैं। कुल मिला के अभी 30 ऐसे आवेदन हैं जो हम एग्जामिन करने जा रहे हैं। तो मुझे ये बताते हुए बहुत ही आनंद हो रहा है कि ये 2 दिन के महामंथन के दौरान हमने 10 ऐसे जियोग्राफिकल इंडिकेशन की भी पहचान की है और उसका बड़ा रिव्यू किया है। हम आशा रखते हैं कि बिहू महोत्सव के साथ साथ हम आसाम की संस्कृति, आसाम के कल्चर को विश्व में पहचान देने में सफल रहेंगे। धन्यवाद। এতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ সকলোকে সম্বোধি দুআষাৰ ক'বলৈ।
অসম চৰকাৰৰ সন্মানীয় সাংস্কৃতিক মন্ত্ৰী শ্ৰী বিমল বৰা ডাঙৰীয়া, অসম মন্ত্ৰীসভাৰ সন্মানীয় সদস্যসকল, অসম বিধানসভাৰ সন্মানীয় সদস্যসকল, আজি যি সময়ত অসমে নিজৰ বাপতিসাহোন বিহুক বিশ্ব অভিলেখ সৃষ্টি কৰাৰ পথলৈ লৈ গৈ আছে, যি মুহূৰ্তত আমি অসমৰ বাপতিসাহোন বিহুক গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট কৰিবলৈ গৈ আছোঁ, সেই সময়ৰ সাক্ষী হোৱা আজিৰ এই পবিত্ৰ স্থানত উপস্থিত হোৱা শ্ৰদ্ধাৰ সুধী মণ্ডলী আৰু আমাৰ অসমৰ সকলো জিলাৰ পৰা অহা বিহুৱা আৰু বিহুৱতীসকল, আজিৰ এই পবিত্ৰ মুহূৰ্তৰ সাক্ষী হ'বলৈ পাই আমি সকলোৱে সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। জাতিটোৰ বাবে আজিৰ দিনটো এটা আনন্দ আৰু স্মৰণীয় দিন, আৰু অহাকালি যেতিয়া সম্পূৰ্ণ মুগা মেখেলা চাদৰেৰে জোনবিৰি গামখাৰুৰে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ইয়াত বিহু নৃত্য প্ৰদৰ্শন কৰিম, অসমৰ গৌৰৱ আৰু অসমৰ পৰম্পৰাই আকাশ চোৱাৰ পথত গতি কৰিব। এনে এক পবিত্ৰ মুহূৰ্তৰ সাক্ষী হৈ থকাৰ বাবে সুযোগ পোৱাৰ বাবে মই নিজেও ভগৱানৰ ওচৰত মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। বিশ্বৰ সন্মুখত অসমীয়াই নিজৰ পৰিচয় এটা গৌৰৱী জাতি হিচাপে দাঙি ধৰিব লাগিব। আমাৰ সকলো আছিল, আমাৰ সকলো আছে, কিন্তু শদিয়াৰ পৰা ধুবুৰীৰ ভিতৰত সীমাবদ্ধ হৈ থকাৰ যি আমাৰ মানসিকতা আছিলে, সেই মানসিকতাই আমাৰ জাতিটোক বহুদূৰ পিছুৱাই দিছিলে। ছত্ৰপতি শিৱাজীৰ কথা ভাৰতৰ চুকে কোণে জানে, ৰাণা প্ৰতাপ সিংহৰ কথা ভাৰতৰ চুকে কোণে জানে, কিন্তু মহাপৰাক্ৰমী লাচিত বৰফুকনক আমি বিশ্বৰ দৰবাৰত লৈ যোৱাৰ প্ৰয়াস আৰু প্ৰচেষ্টা বহু দিনৰ পিছত আমি আৰম্ভ কৰিলোঁ। আমাৰ বিহু অসমৰ প্ৰতিগৰাকী ছোৱালীয়ে নাচিব পাৰে। যিটো সময়ত আমি 10,000 বিহুৱা আৰু বিহুৱতীৰে এই বিহুৰ কল্পনা কৰিছিলোঁ, তেতিয়া আমাক কোৱা হৈছিলে যে ইমান বিহুৱা আৰু বিহুৱতী আমি ক'ত পাম। কিন্তু বিহু এয়া সংখ্যাৰে নহয়, অসমৰ প্ৰতিগৰাকী পুৰুষ, মাতৃ, মহিলা, জীয়ৰী, বোৱাৰী, ভাতৃ সকলোৰে হৃদয়ত থকা এক স্বয়ং সম্পূৰ্ণ প্ৰক্ৰিয়া। আৰু যেতিয়া আমি আগবাঢ়ি গ'লোঁ, 10,000 বিহুৱা আৰু বিহুৱতীৰ পিছতো বহু বিহুৱা বিহুৱতী আজিও অসমৰ বিভিন্ন জিলাত আছে, যিসকলে ইয়াত আহিবৰ বাবে সুযোগ পোৱা নাই। মই তেওঁলোকক প্ৰতিশ্ৰুতি দিছোঁ যে কোনোবা এটা দিন আমাৰ মাজত আহিব, আমাৰ এখন ডাঙৰ খেলপথাৰ হ'ব, যিটো দিনা আমি 25,000 বিহুৱা বিহুৱতীক লৈ আমি আকৌ কোনোবা এটা দিনা আমি ইয়াতে সমবেত হ'ম। অসমৰ লোককলা, অসমৰ সংস্কৃতিক আমি বিশ্বৰ দৰবাৰলৈ লৈ যাম, আৰু অসমৰ গৌৰৱ, অসমৰ পৰম্পৰাৰ বিষয়ে বিশ্বই জানিব পাৰিব। আজি ৰংঘৰৰ আকৃতিকাৰ সেই পবিত্ৰ এক মঞ্চৰ সন্মুখত আমি সকলোৱে বিহু নৃত্য প্ৰদৰ্শন কৰিম। অহাকালি আৰু দুগুণ উৎসাহেৰে আমি এই বিহু নৃত্য প্ৰদৰ্শন কৰিম। জাতিৰ আমি
মান আৰু মৰ্যাদাক এক নতুন দিগন্তলৈ লৈ যাম। মই মোৰ অন্তৰৰ গভীৰতম কোণৰ পৰা আজিৰ আমাৰ এই অনুষ্ঠানত আহা আৰু আজি 2 মাহ ধৰি কষ্ট কৰি থকা প্ৰতিগৰাকী বিহু আৰু বিহুৱতীলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই অনুভৱ কৰোঁ যে 10,000 ল'ৰা ছোৱালীক একেলগে গুৱাহাটীত আতিথ্য প্ৰদান কৰিব পৰাকৈ গুৱাহাটী মহানগৰীৰ কলেবৰ এতিয়াও বঢ়া নাই। বহুকেইখন ফ্লাইঅভাৰ নিৰ্মাণ হৈ থকাৰ কাৰণে মহানগৰীত যথেষ্ট যান-জঁট। কালি ৰাতি আমি বহুত নিশা হোটেল গৈ পাইছোঁ, কিন্তু তাৰ পিছতো অদম্য উৎসাহ আৰু উদ্দীপনাৰে আই অসমীৰ মান ৰাখিবলৈ আজি আমি আকৌ ইয়াত সমবেত হৈছোঁ। আপোনালোক সকলোৱে আমাৰ ধন্যবাদ আৰু কৃতজ্ঞতাৰ পাত্ৰ। কৃতজ্ঞ অসমীয়া জাতিয়ে এই 11,298 গৰাকী বিহুৱা বিহুৱতীক সদায় মনত ৰাখিব। এই কথা মই নিশ্চয় অসমৰ ৰাইজৰ হৈ আপোনালোকক কথা দিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি গুৱাহাটী মহানগৰীৰ আৰু ৰাজ্যৰ বহু চুকে কোণৰ পৰা এই বিৰল দৃশ্য উপভোগ কৰিবলৈ ৰাইজ উপস্থিত আছে। আমাৰ জীৱনত এনেকুৱা দিন কেতিয়াও হোৱা নাই যে মাত্ৰ আমি টেলিভিশ্যনত কৈছোঁ যে অহাকালি 5:30 বজাত আহিব আৰু সৰুসজাই ষ্টেডিয়াম সম্পূৰ্ণ ভৰ্তি হৈ গৈছে। এনেকুৱা বিৰল দৃশ্য আমি আগতে কেতিয়াও দেখা নাছিলোঁ আৰু বহুত লোক হয়তো আজি আহিব পৰা নাই। মই সকলো ৰাইজক অনুৰোধ কৰিম, এই বিহুৱা বিহুৱতীসকলক মূৰৰ চুলি ছিঙি আশীৰ্বাদ কৰক, তেওঁলোকে যাতে আমাৰ জাতিটোৰ মান আৰু আমাৰ জাতিটোৰ মান আৰু মৰ্যাদা সদায় যাতে এনেকৈ ৰাখিব পাৰে। অহাকালি দিনটো আমাৰ কাৰণে আৰু এটা বিশেষ দিন। উত্তৰ পূব ভাৰতৰ প্ৰথমখন এইমছ কালি ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। অহাকালি দিনটোতে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নগাঁও, নলবাৰী, কোকৰাঝাৰত 3খনকৈ মেডিকেল কলেজ স্থাপন কৰিব। ৰংঘৰক নতুনকৈ সজাই পৰাই তাৰ পাৰ্শ্বৱৰ্তী অঞ্চলক সজাই পৰাই তোলাৰ সুন্দৰ আঁচনি এখন আৰম্ভ কৰিব। অহাকালিৰ দিনতেই অসমৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 14,000 কোটি টকাতকৈও অধিক টকাৰ প্ৰকল্প আধাৰশিলা আৰু উদ্বোধনী কৰিব। অহাকালিৰ দিনটো আমাৰ জাতিৰ বাবে এটা গৌৰৱময় দিন হৈ থাকিব। মই অসমবাসী ৰাইজক অহাকালি টেলিভিশ্যনৰ পৰ্দাৰ সন্মুখত যিসকলে ইয়াত আহিব নোৱাৰিব, টেলিভিশ্যনৰ পৰ্দাৰ সন্মুখৰ পৰা অসমক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ এই বিৰল মুহূৰ্তৰ সাক্ষী হৈ থাকিবলৈ অনুৰোধ জনাম। আমাৰ বিহুৱা আৰু বিহুৱতীসকলৰ পিতৃ মাতৃসকলক মই ধন্যবাদ জনাইছোঁ যে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক এইকেইটা দিন কষ্ট কৰিবলৈ যি উলিয়াই পঠালে, তেওঁ এই ল'ৰা ছোৱালীকেইটাই অকল আপোনালোকৰে মান ৰখা নাই, সমগ্ৰ আমাৰ জাতিটোৰ মান ৰাখিছে। আপোনালোক গৌৰৱময় পিতৃ মাতৃ, আপোনালোকক মই অসমবাসী ৰাইজৰ হৈ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। শ্ৰদ্ধাৰ বিহু আৰু বিহুৱতীসকল, অহাকালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সভাৰ পিছত আমি অসমৰ বিভিন্ন জিলালৈ উভতি যাম। মই আপোনালোকক কথা দিছোঁ যে মে' মাহত আমি বিভিন্ন জিলাত আপোনালোকক পুনৰ লগ পাম, আপোনালোকক আমি সন্মানিত কৰিম আৰু আপোনালোকৰ কাৰণে আমি যি চিন্তা কৰিছোঁ গোটেইখিনি আমি বাস্তৱত ৰূপায়িত কৰিম। আপোনালোকে এইকেইটা দিন যি মহানগৰীত অলপ চলপ কষ্ট পালে, তাৰ বাবে
মই আকৌ এবাৰ আপোনালোকৰ ওচৰত ক'ব খুজিম যে আমাৰ জাতি আমাৰ অনুষ্ঠান আমাৰ ঘৰত অলপ কৰবাত অসুবিধা পাইছোঁ ঘৰত যেনেকৈ আমি কাকো দায় দোষ নধৰোঁ তেনেকৈ আমি কাকো দায় দোষ নধৰি আমাৰ জাতিটোৰ বাবে এটা গৌৰৱময় কীৰ্তি স্থাপন কৰি আমি আমাৰ পৰিয়ালৰ মাজলৈ আকৌ উভতি যাম মোৰ মন্ত্ৰীসভাৰ সদস্যসকলে যোৱা 2 মাহ ধৰি পৰিকল্পনাৰ লগত জড়িত হৈ থাকিল জিলাসমূহত তেওঁলোক নিজে গ'ল মই তেখেতসকলক ধন্যবাদ জনাইছোঁ বিধায়কসকলে আমাক যথেষ্ট সহযোগিতা কৰিলে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ জিলা উপায়ুক্তসকলে যোৱা 2 মাহ ধৰি অহৰ্নিশে এই প্ৰচেষ্টাক সফল কৰাৰ কাৰণে তেওঁলোকৰ সতীৰ্থসকলৰ সৈতে কাম কৰিলে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ অসম চৰকাৰৰ মুখ্য সচিব আৰু অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলক তেওঁলোকৰ সহায় আৰু সহযোগিতাৰ বাবে মই ধন্যবাদ জনাইছোঁ মই এটা অনুৰোধ কৰিম যে যেতিয়া আমি উভতি যাম আমি উভতি যোৱাৰ পিছত সকলোৱে যেন নিজৰ ফেচবুক নিজৰ ইনষ্টাগ্ৰামত এই অভিজ্ঞতাৰ বাবে এবাৰ হ'লেও লিখে এই যাতে আপোনালোকৰ লেখনিবিলাক সদায়ৰ কাৰণে যাতে এটা স্থায়ীভাৱে লিপিবদ্ধ হৈ যায় আপোনালোকে এই বিৰল সন্মানৰ এই দিনটোৰ কথা সকলোৱে খুব ধুনীয়াকৈ হৃদয়ৰ পৰা ওলোৱা শব্দৰে লিখিব আৰু সেই শব্দবিলাক আমি আমাৰ জীৱনৰ মণিকোঠাত সদায় সাঁচি থম তাকে কৈ এইখিনিৰে আপোনালোকৰ ওচৰত মই মোৰ শুভেচ্ছা যাচি মই মোৰ বক্তব্য সামৰণি মাৰিব খুজিছোঁ এটা কথাৰে মই আকৌ এবাৰ উল্লেখ কৰিম যে আমাৰ এই গামোচাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্ব দৰবাৰলৈ লৈ গ'ল কিন্তু এই গামোচাখন যে অসমৰ তাৰ বিজ্ঞানসন্মত কোনো প্ৰমাণ নাছিল আজি ভাৰত চৰকাৰে আমাক এই গামোচাখনৰ GI টেগ অফিচিয়েলি আমাক প্ৰদান কৰিলে এতিয়াৰ পৰা এই গামোচা অসমৰ সম্পত্তি হৈ থাকিব ই কোনেও বেলেগৰ সম্পত্তি বুলি দাবী কৰিব নোৱাৰিব এই প্ৰমাণপত্ৰ আজি আমাক ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে প্ৰদান কৰিলে আৰু এই মহান কাম সমাধান কৰাত অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ সায়েন্স এণ্ড টেকনলজি কাউন্সিল বা এছটেকৰ বিষয়ববীয়া বৈজ্ঞানিকসকলে যি কাম কৰিলে তাৰ বাবে মই তেওঁলোককো ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী উৰ্খা গৌৰা ব্ৰহ্ম আৰু তেওঁৰ সতীৰ্থসকলক ধন্যবাদ জনাম যে অসম কৃষি বিশ্ববিদ্যালয় এছটেক আৰু আমাৰ হেণ্ডলুম টেক্সটাইল ডিপাৰ্টমেণ্টৰ প্ৰচেষ্টাত আজি এই গামোচাখনক অসমৰ লগত চিহ্নিত কৰি আমি এটা নতুন দিনলৈ আমি গতি কৰিলোঁ নতুন দিগন্তলৈ গতি কৰিলোঁ আমাৰ প্ৰচেষ্টা হ'ব অসমৰ বাও ধানকে আদি কৰি অসমৰ বিভিন্ন সম্পদসমূহক আমি GI টেগ ল'ম যাতে আমাৰ সম্পত্তিসমূহ বিজ্ঞান পেটেন্ট আদি বিভিন্ন নতুন নতুন বৈজ্ঞানিক আৱিষ্কাৰৰ পিছতো আমাৰ বাপতিসাহোন সম্পত্তিবিলাক সদায় যাতে আমাৰ হৈ থাকিব পাৰে অসমীয়াৰ হৈ থাকিব পাৰে তাৰ বাবে আমি প্ৰচেষ্টা ল'ম শ্ৰদ্ধাৰ ৰাইজ আজিৰ এই অনুষ্ঠান চাবলৈ অহাকালি বৰাক উপত্যকাৰ পৰা আমাৰ বঙালী ভাষী বন্ধুসকল আহিব অহাকালি কোকৰাঝাৰ আৰু অসমৰ বিভিন্ন স্থানৰ পৰা জনজাতীয় লোকসকল আহিব এই বিৰল অভিজ্ঞতা চাবলৈ অসমৰ হিন্দী লোকসকল আহিব অসমৰ বিভিন্ন জাতি উপজাতি কাৰ্বি আলঙৰ পৰা কোকৰাঝাৰলৈ পাহাৰ ভৈয়াম আমাৰ উজনি নামনি মধ্য অসম সকলো ৰাইজ উত্তৰ অসম সকলোৰে পৰা আমাৰ ইয়ালৈ জনতা আহিব আৰু অহাকালি মই অনুৰোধ কৰিম যে যিসকল ৰাইজ আমাৰ এই অনুষ্ঠানত আহে জাতীয় সাজপাৰ পিন্ধিব নোৱাৰিলেও ডিঙিত যাতে গামোচাখন লৈ আহে
তাৰ বাবে মই সকলোকে আহ্বান জনাম অহাকালিৰ দিনটো অসমৰ স্বাভিমানৰ এক নতুন দিন হওক অসমৰ স্বাভিমান আৰু আকাশ চোৱাৰ সংকল্পৰ এক নতুন দিন হওক অহাকালি কৃতজ্ঞ অসমীয়া জাতিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমাৰ এই পুণ্যভূমি অসমলৈ আদৰণি জনাব আৰু 11,000তকৈ অধিক বিহুৱতীৰে অসমৰ বাপতি সাহোন বিহু নৃত্যকামী প্ৰদৰ্শন কৰি আমি বিশ্ব জয় কৰাৰ কল্পনাৰে আমি আগবাঢ়ি যাম পুনৰ এবাৰ আজিৰ এই স্মৰণীয় মুহূৰ্তত অসমবাসী ৰাইজলৈ মোৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিম প্ৰথমে আমি বিহু নৃত্যৰ ৱৰ্ল্ড ৰেকৰ্ড আমি প্ৰত্যক্ষ কৰিম তাৰ পিছত আমি ঢোলৰ ৱৰ্ল্ড ৰেকৰ্ড প্ৰত্যক্ষ কৰিম আৰু সকলোৱে গৌৰৱী অসমীয়া হিচাপে আমি অহাকালিৰ দিনটোলৈ অপেক্ষা কৰিম ধন্যবাদ জয় হিন্দ জয় মা ভাৰতী জয় আই অসম মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ নেতৃত্বত আমি নতুন দিনলৈ ন চিন্তাৰে আগুৱাই যাম আপোনাক আমি কৃতজ্ঞতা জনাইছো Now on behalf of Guinness Book of World Records I would like to request adjudicator to kindly speak a few words Good evening, ladies and gentlemen. How are you, the beautiful people of Assam? How are you today? Good. My name is Rishi Nath. I am the official adjudicator for Guinness World Records headquartered in London. And today I'm here to adjudicate the attempt, the largest Bihu dance. So is everyone excited? এক মিনিট মই যিসকল ফিল্ডৰ মাজত ঘূৰি আছে তেখেতসকলক নিৰ্দিষ্ট স্থানলৈ যাবলৈ অনুৰোধ জনাইছোঁ আমি এতিয়া আমাৰ সময় হৈছে অনুগ্ৰহ কৰি যিসকল মাষ্টাৰ ট্ৰেইনাৰ তাত ঘূৰি আছে সকলোকে ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ আৰু এই এনাউন্সমেণ্টটো হোৱাৰ লগে লগে আমাৰ টাইম ষ্টাৰ্ট হ'ব গতিকে আপোনালোকক ময়ো এবাৰ শুভেচ্ছা দিবলৈ বিচাৰিলোঁ বিহুৰ শুভেচ্ছা বিশ্ব অভিলেখৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ Okay, I shall resume now. So if everybody could kindly stand up. Okay, just a small announcement. The number to beat for this record is 500. Do you think that all of you will be successful today? Brilliant. Okay, so we'll do a quick countdown for the dance to begin. So 5-0. And then there will be a whistle which will basically symbolize the commencement of the dance. Is that okay with everyone? So is everyone ready? All right. 5, 4, 3, 2, 1. Hey,
Lord.
কৰা গেজে গেজেৰা ঐ মিনা কৰা গেজে গেজেৰা ঐ তাৰ লগত আনিছো ঐ ফুলি তোমাৰে ঐ দেহা দেহাতি ঐ পদুমৰে পাহি পাহিতি ঐ পদুমৰে পাহি পাহিতি ঐ তোমাক মাতিম ৰূপহী বুলি ঐছে ক'বলৈ নেপালো ক'বলৈ নেপালো মনৰে কথাটি five, 6, 7, 8, 9, 10. Sit down, please.
absolutely fantastic. That was the most mesmerizing show that I've seen till today. Thank you very much. প্ৰীতম আৰু দেৱজিৎ লাইভ শ্ব'টো হ'ব মাইক্ৰফোন লগাব দিয়ক সকলো দৰ্শকসকল আমাৰ বিহুৱা বিহুৱতীসকলৰ কাৰণে এটা ডাঙৰ হাত চাপৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এটা ৰেকৰ্ড ইতিমধ্যে কৰিলো ইয়াৰ পিছতেই আমি লোকবাদ্যৰ আৰু এটা দ্বিতীয় ৰেকৰ্ড কৰিবলৈ গৈ আছো সকলোকে উপভোগ কৰিবলৈ আহ্বান জনাইছো এতিয়া আমি আমাৰ লোকবাদ্যৰ সৰ্ববৃহৎ সংখ্যাৰ সমাৱেশেৰে পুনৰ দ্বিতীয় ৰেকৰ্ড কৰিবলৈ আমি আগবাঢ়িছোঁ গতিকে আমাৰ বিহুৱতীসকলক আমাৰ গেলেৰীত ভাষণ গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু বাকী বাদ্যযন্ত্ৰীসকলক আমাৰ তেওঁলোকৰ নিজৰ নিজৰ স্থান ল'বৰ কাৰণে আহ্বান জনাইছোঁ বহাগ মানেই ৰং বহাগ মানেই হেঁপাহ বহাগ মানেই সুখৰ সমাহাৰ